আলি আই লৃগাঙক ৰাজ্যভিত্তিক বন্ধ সন্দৰ্ভত জহানদলে প্ৰতিক্ৰিয়া অসম চৰকাৰে দামোদৰ দেৱৰ তিথি আৰু বুদ্ধ পূৰ্ণিমা বন্ধ দিয়ে কিন্তু কোনে দামোদৰ দেৱ মিচিং জনগোষ্ঠীৰ বাপতি সাহোন আলি আই লৃগাঙক 10খন জিলা বন্ধ ঘোষণা নকৰি সম্পূৰ্ণ এদিন চৰকাৰী বন্ধ ঘোষণাৰ দাবী তুলিছে MSCৰ EM জহানদলে একালত মিচিং জনগোষ্ঠীয় সংগঠন TMPকে নেতৃত্ব দি সংগ্ৰাম কৰি নেতা হোৱা এইগৰাকী জহানদলে বৰ্তমান গণশক্তি দলৰ এগৰাকী বলিষ্ঠ নেতাৰ উপৰিও মিচিং স্বায়ত্তশাসিত পৰিষদৰ 12 নং CC পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য শেহতীয়াকৈ অসম চৰকাৰে মিচিং ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসমৰ 10খন জিলাৰ আলি আই লৃগাঙৰ বন্ধ ঘোষণা কৰা সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ বিজেপি চৰকাৰক এক প্ৰকাৰ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে অসম চৰকাৰে বুদ্ধ পূৰ্ণিমা দামোদৰ দেৱৰ তিথিত অসম বন্ধ দিয়ে কিন্তু দামোদৰ দেৱ কোন দামোদৰ দেৱক মই চিনি নাপাওঁ বুলি মন্তব্য কৰি কয় এনেবোৰ তিথি চৰকাৰে আঁতৰাই লাগিলে আমাৰ আলি আই লৃগাঙক বন্ধ দিয়াৰ ব্যৱস্থা এটা ল'ব নোৱাৰে নেকি বুলি চৰকাৰখনলৈ প্ৰশ্ন কৰে জহানদলে হৈছিলে নেকি উল্লেখ্য যে সোমবাৰে MSCৰ 12 নং CC পৰিষদীয় সমষ্টিৰ 2024-25 বিত্তীয় বৰ্ষৰ আঁচনি গ্ৰহণক লৈ পৰিষদীয় গাঁও সভাত বিজেপি চৰকাৰৰ দিনত MSCৰ অধ্যুষিত অঞ্চলত কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত বহু উন্নয়ন হৈছে যদিও এতিয়াও কিছু উন্নয়ন হ'বলৈ বাকী আছে বুলি চিলাপথাৰৰ আমগুৰিত ডাম্বুক গাঁৱত অনুষ্ঠিত এক সভাত এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে জহানদলে ছেক্ৰেটাৰী কাউন্সিলৰবোৰ বেগত পইচাবোৰ লৈ আহে 100জন মানুহৰ পইচা ড্ৰ কৰি লৈ আহে যাৰ যি ইচ্ছা কোনোবাই যদি 50,000 পাব লাগে তাক 10,000 দি থৈ দিয়ে এনেকা আছে এতিয়া পোষ্ট আছে হয় আলি আই লৃগাং 10খন জিলাত য'ত মিচিং অধ্যুষিত অঞ্চলত সেই 10খন জিলাত চৰকাৰে ঘোষণা কৰিছে এইটো আমি আদৰণি জনাবই লাগিব আমি জনাইছোঁ কিন্তু ইয়ে দিল মাংগে মোৰ আৰু লাগে হয় সমগ্ৰ অসমত বন্ধ দিলেতো কিহৰ আপত্তি আছে আমিতো ভাল পাওঁ কিন্তু কিছুমান বস্তু আছে হঠাৎ এদিনতে সকলোবোৰ নহয় লাহে লাহে পৰীক্ষামূলকভাৱে বা তেনেকৈ গৈ থাকিব আমাৰ একো হোৱা নাই এনেকুৱা নহয় মিচিং লেংগুৱেজ টিচাৰ সেইটো সংগ্ৰামৰ জৰিয়তে হৈছে হয় নহয় কি কয় মাধ্যম মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এতিয়া নতুন শিক্ষানীতি আহিছে ঠিক তেনেকৈ আলি আই লৃগাং ডবুৰত আগতে বন্ধ দিছে ডবুৰ পূজা একেদিনত হৈছে আলি আই লৃগাং তেনেকৈ লাহে লাহেকৈ আমি সেইটো নহয় যে এইটো শেষ আমি আকৌ চৰকাৰৰ লগত যুঁজিম আকৌ লাগিম আমি কৈ থাকিম আমাৰ দাবী থাকিব দাবী ইমানতে শেষ হোৱা নাই হয় আমি আমাৰ দাবী জাৰি থাকিব পাৰিলে আমাক এদিন বন্ধ দিয়ক মই এইটো ক'ম যে কিছুমান বন্ধ আছে যিবোৰ এইটো কেন্দ্ৰীয় বন্ধ হিচাপে এতিয়া এইটো ক'লে প্ৰতিক্ৰিয়াও হ'ব পাৰে এই কিছুমান বন্ধ আছে যিবোৰ প্ৰয়োজন নাই যিবোৰ মানুহৰ চেণ্টিমেণ্ট বা আৱেগ জড়িত নহয় সেই বন্ধবোৰ যদি যেনেকৈ দামোদৰ দেৱৰ তিথি বুলি বন্ধ এটা আছে নাই আমি সৰুৰ পৰা পাই আহিছোঁ আজিলৈকে মই নাজানিলোঁ দামোদৰ দেৱৰ তিথিটো কি ক'ৰ পৰা আহিছে কেনেকৈ আহিছে মই নাজানো আকৌ সঁচা কৈছোঁ মোৰ ব্যক্তিগত মই এজন জনজাতি যুৱক হিচাপে ক'ব বিচাৰিছোঁ এইটো তিথিটো কোনে পালন কৰে ক'ত কৰে নকৰিলেও হয় নহয় আৰু কিছুমান বন্ধ আছে য'ত গধূলি হয় বুদ্ধ পূৰ্ণিমাও বন্ধ পাওঁ নহয় আমি সেইবোৰত কিন্তু অসম চৰকাৰক মই আহ্বান জনাই সেইবোৰত কিবা এডজাষ্ট কৰিব পাৰি নেকি কিন্তু এনেকৈ কথা যেনেকৈ আমাৰ মিচিঙৰ এটা আছে তাতো ককাৰ মৰাখনত ক'তো যাব নাপায় কয় ইয়াই মৰা দিনাখন যাব নাপায় দেউতাই মৰা দিনাখন ক'তো যাব নাপায় মায়ে মৰা দিনাখন ক'তো যাব নাপায় মই কৈ থাকোঁ পৰিয়ালত দেওবাৰৰ পৰা শনিবাৰলৈ যদি চব আমাৰ পৰিয়ালবোৰ মৰে তেতিয়াহ'লে কি গোটেই সপ্তাহটোৱে বন্ধই হৈ থাকিব দেখোন আমাৰ নাপায়তে গুচি যাব কৰিম কেতিয়া কি চ' ডেফিনেটলি এটা মিচিং জাতিৰ জাতীয় উৎসৱ বৰ দিনাখন এদিন সেইটো এসপ্তাহৰ কথা কোৱা নাই যদি আমি এসপ্তাহলৈকে মানুহ এদিন বন্ধ দিয়াত আপত্তি থাকিব নালাগে চৰকাৰৰ আৰু যদি এনেকৈ যদি 365 ডেজটো বন্ধতে যদি গুচি যায় সেইটো যদি বেলেঞ্চ কৰিব পৰা যায় কিছুমান বন্ধ আছে যিটো একেবাৰে প্ৰয়োজন নাই বুলিয়ে ভাবোঁ আমাৰ অসমত বা এইটো কেন্দ্ৰীয় চৰকাৰকো ক'ব লাগে বিজেপি গভৰ্ণমেণ্টে মইতো ক'ব বিচাৰিম যে সেই বন্ধবোৰত এডজাষ্ট কৰিব পাৰে তেনেকৈ বেলেঞ্চ কৰিলে হ'ল আমাৰ বিহু অতিকে আপোনাৰ মৰমৰ এসপ্তাহ বন্ধ অসমীয়া আমিও যদি অসমীয়াই হয় মিচিংসকল অসমীয়া বড়োসকল অসমীয়া অকল 7 দিনৰ তাইত এদিনটো হ'ব পাৰে এদিন কমাই দি মিচিং জাতিক এৰি দিব পাৰে বিহুৰ 7 দিন কৰি 6 দিনত বিহু আহক সকলোৱে 6 দিন কৰোঁ এদিন আলি আই লৃগাঙৰ তেতিয়া কি হ'ব সকলোৱে অহা যোৱা কৰিব পাৰি
হয় নহয় অন্য জনগোষ্ঠীৰ মানুহ আলিয়াই খাব যাব পাৰিব আলহী যাব পাৰিব কৰিব তেনেকৈ পৰিপূৰক হিচাপে আমি কথাবোৰ চিন্তা কৰিব লাগিব একঘেমীয়া নহয় মই ভাবোঁ যে আলি আই লৃগাংটো অকল মিচিং জাতিৰে উৎসৱ হ'ব নালাগে মিচিং জাতিতে সীমিত হ'ব নালাগে আজি বিশ্বত সকলো অসমৰ যিকোনো সকলো জাতি জনগোষ্ঠীৰ উৎসৱেই আমাৰ সকলো অসমীয়া জাতিৰ উৎসৱ বিহু যেনেকৈ আমাৰ আদৰৰ হয় আলি আইও আমাৰ আদৰৰ হয় সেইটো বাইথ পূজাও ঠিক তেনেকৈ আদৰৰ হ'ব হয় গতিকে তেনেকৈ আমি ভাবিব লাগিব আৰু সেই সিদ্ধান্তবোৰ আমি জনগণই অসমীয়া মানুহে অসমীয়া ৰাইজে অসমীয়া হিচাপে ভাবি চৰকাৰক ক'লে চৰকাৰো হয়তো অসুবিধা নহ'ব গতিকে প্ৰস্তাৱ বা চিন্তাবোৰ আমাৰ ফালৰ পৰা জনগণৰ পৰা চৰকাৰৰ ঘৰত গ'লে চৰকাৰো চিন্তা কৰিবলৈ বাধ্য হ'ব আৰু চিন্তা কৰিব বুলি মই আশাবাদী ধন্যবাদ মই আপোনালোকৰ মাজলৈ এটা হেয়াৰ কণ্ট্ৰল অইল প্ৰডাক্ট লৈ আহিছোঁ যিটোৱে নেকি আপোনাৰ চুলিখিনি দীঘল কৰি তুলিব আৰু উফি নহ'ব আৰু স্মুথ আৰু চিল্কি কৰি তুলিব চুলিখিনি মই এই প্ৰডাক্টটো 2 মাহ ধৰি পেলাই ইউজ কৰিছোঁ আপোনালোকে চাব পাৰে মোৰ চুলিখিনি